ভাই এফালে চা, ড্ৰেছটো ভাল লাগিছে, এবাৰ নাছিলে ভাই। আৰু ওলালো আৰু আমি হাতত দা চা লৈ মেলি ভাইহঁতে গৈ আছে, গোটেইখিনি চাইকেল টাইকেল লৈ মেলি গৈছো আৰু জোক এইফালে জোক আৰু এইফালে চা, এই ভাই গোটেই জোক বে এইখিনি চা। ইমানখিনি বাহ কাটি কমপ্লিট হৈ গ'ল। ঠিক আছে, গুড মৰ্ণিং, মোৰ ফেচবুক পেজ ইউটিউব চেনেল আপোনালোক চবকে স্বাগতম জনাইছোঁ। গাঁৱৰ ঘৰলৈ যাব ওলাইছো মই আৰু এফালে যাম ভাই, মানে ঘৰত অলপ কাম আছে বোলে। আমাৰ যিহেতু গাঁৱত চাং ঘৰ ন, ওপৰত মানে চালিটো বনাবৰ কাৰণে মানে অলপ বাঁহ প্ৰয়োজন বোলে, তাৰ কাৰণে বাঁহ বাৰী যাব লাগিব, সোনকালে জল্দি যাম। আৰু বতাহ ধুমুহাই আমাক কি কৰিলে চব ওপৰত খালী কৰি দিলে, টিং য'তে ত'তে উৰুৱাই মেলি, টিং সেইফালে 2-3খনমান উৰুৱাই লৈ গৈছে, সেইফালে উৰুৱাই লৈ গৈছে, মানে অৱস্থা বেয়া কৰিলে। সেই আকৌ এইখিনি বনাবগৈ লাগিব, অৱস্থা নাই, খতম। আৰু আমাৰ মানে সেইদিনাখন খুব ভয়ংকৰ কাণ্ড এটা হৈছিলে, মানে গাড়ী গেৰেজটো আগতেতো এইফালে আছিলে, কিন্তু এইফালে এতিয়া বনাই দিয়া হৈছে, মানে মাটি পেলোৱা নাই কাৰণে গাড়ীখন সোমোৱা নাই। কিন্তু মানে সেই ওপৰৰ পৰা আহি মেলি টিঙে চক গোটেই খানি অৱস্থা বেয়া কৰিছে। ইমান জোৰ একদম উৰি আহিছে নহয়, ভাল ভাবিছোঁ মানে ওলাই আহিব নোৱাৰি, গোটেই বতাহ ধুমুহা। এইফালে টিঙৰ এইফালে মানে গাড়ীৰ পৰা এনেকৈ টিং আহি ইয়াত পৰিছে, ভাল গাড়ী নপৰিলে। আৰু আমাৰ এইফালে ভাই ৰেডি, চশমা পিন্ধি, লাডাখে যাব যেন। আৰু আমি গাঁৱৰ ঘৰলৈ আহি পাই গ'লো। এতিয়া এইফালে চাওক, গৰু এৰাল দিবলৈ গৈ আছোঁ এইফালে পথাৰ ফালে। আমাৰ গাঁওখনৰ কাৰণে খুব ভাল লগা কথা যে কি মানে এইফালে মানে ৰাস্তা বনিব গৈ আছে, ৰাস্তা বনিলে মানে বহুতখিনি কাম মানে ছাকচেছ হ'ব। মানে এইফালে চাওক, একদম পূৰা বহলকৈ বনিব গৈছে। এইফালে চাওক, পূৰা 3-4খনমান গাড়ী ক্ৰচিং কৰিব পাৰিব, নহ'লে মানে আগত এইটো এৰিয়াত মানে পানী হয়, মানে এবাৰ পৰা পানী নহয় আৰু এইফালে গোটেই পানী হয়, মানুহৰ খেতি পথাৰ অলপ প্ৰব্লেম হৈ যায়, কিন্তু এবাৰ পৰা পানী নহয় আৰু মজা। ভাই মজা হ'বনে? এবাৰ পৰা পানী নহয় আৰু ন? ৰাস্তা কিন্তু পুৰা কেইখনমান গাড়ী, 4খনমান ধৰিব গাড়ী ন ক্ৰচিং কৰিব পাৰিব। চলো এতিয়া ভাত চাত খাই মেলি বাৰীলৈকে যাওঁ বলক। এইটো তহঁতৰ পথাৰ ন? আমাৰ পথাৰ বহুত গ'ল, আমাৰ বহুত গৈছে ন মাটি গৈছে, কিন্তু নেজানো দে পইচা দিব কি নিদিয়ে জানো। নিদিম কৈছে, নিদিয়ে চাগে ন? ক'ত দিব, এইটো চৰকাৰী মাটি, ক'ত পইচা দিব? চৰকাৰী মাটি ওলালো আৰু আমি হাতত দা চা লৈ মেলি ভাইহঁতে গৈ আছে, গোটেইখিনি চাইকেল টাইকেল লৈ মেলি গৈছোঁ আৰু বাঢ়নি বাৰীলৈকে বুলি। আৰু এইফালে চাওক, আমাৰ এইফালে বুঢ়ী দিহিং নদীখন বেছি দূৰ নাই আৰু সেই ওচৰতে আছে আৰু বাঢ়নি বাৰী। চলো ভাই, চলতি হে ভাই এইফালে চা, ড্ৰেছটো ভাল লাগিছে। কাকে চব্জি মই আহিলোঁ আৰু ভগৱানক চিন্তি। ইয়াত কিন্তু এটা কথা, ইয়াত বাঘ ওলায়, বাঘ সঁচা কথা কৈছোঁ, পুৰা এই বাঘ গোটেই এৰিয়াটোতে বাঘ ওলায়। লাহে লাহে তাহ নালাগে মানে, বাঘৰ আগলিটো এনেকুৱা আগলি, যোনবোৰ আগলি সেইবোৰ লাগে, মানে আগবোৰ লাগে, এনেকুৱাবোৰ লাগে। দুৰ্গা মা, জয় মা দুৰ্গা মা। চলো বাঢ়নি কটা এনে মুখৰ কথা নহয়, এইবোৰ ৰিক্সো আছে। বাই চান্স এইটো কাটি থাকোঁতে সেইটো যদি চিটিকনি আহি মেলি চকুত যদি পৰে, চকু ডাইৰেক্ট গ'ল। কিন্তু য'ত ৰিক্স বেছি তাত বেছি প্ৰফিট আছে, মানে ৰিক্স ল'ব লাগিব। লাইফটোৱে হৈছে ৰিক্স লোৱা। বাঢ়নিৰ ভিতৰলৈকেতো আহিলোঁ, কিন্তু এইবোৰ চা, এই ভাই গোটেই জোক বে এইখিনি চা, চল ইয়াত থাকিব নোৱাৰি বে, গোটেই জোক ভাগ ইমানখিনি বাঁহ প্ৰায় 70-80ডাল মান হ'ব, কাটি মেলি কমপ্লিট হৈ গ'ল। এইকেইটা গোটেইখিনি ঘৰৰ কাৰণে হৈ যাব আৰু ঘৰৰ মুৰচৰ কাৰণে। আৰু এইফালে চাওক, আৰু এইখিনি গোটেইখিনি চাইকেলত বান্ধিব লাগিব, আৰু যিবিলাক মানে বাচি যায় সেইবিলাক আমি লৈ যাব লাগিব। আৰু ভাই পুৰা কষ্ট কৰি দিছে, একদম পুৰা কাটি দিছে, একদম খচ খোচ। আৰু এইফালে এটা লাগি আছে ধামাকা ভিডিঅ'। এই বিশ্বকৰ্মা বাবা কি ৰেডি, এই বিশ্বকৰ্মা বাবা।